নমস্কাৰ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ এক্সাম গাইড আছামিজ ইউটিউব চেনেললৈ বন্ধু বান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ অসম টেটৰ ফলাফল ঘোষণা কৰিব অহা কাইলৈ অৰ্থাৎ 15 ডিচেম্বৰ তাৰিখে এই খবৰটো কিমান দূৰ সঁচা আৰু কিমান দূৰ মিছা ইয়াৰ যুক্তিযুক্ততা প্ৰমাণ কৰিম আজিৰ এই ভিডিঅ'টোত গতিকে পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াত নোটিছ এখন ওলাইছে ইয়াত পাব্লিক নোটিছ বুলি ইয়াত লিখা আছে this is for general information of all concerned that the result of the candidate who have appeared in the general TET যিসকল পৰীক্ষাৰ্থীয়ে বা কেণ্ডিডেটে জেনেৰেল টেট পৰীক্ষাত অৱতীৰ্ণ হৈছিলে লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী দুইটা পৰীক্ষাতে অৱতীৰ্ণ হৈছিলে এক্সামিনেশ্যন হেল্ড অন 31st of October 2021 2021 বৰ্ষৰ অক্টোবৰ মাহৰ 31 তাৰিখত হৈ যোৱা যি টেট পৰীক্ষাত অৱতীৰ্ণ হৈছিলে shall be available online 11 AM of 15th December 2021 ইয়াত উল্লেখ কৰা হৈছে যে 2021 বৰ্ষৰ ডিসেম্বৰ মাহৰ 15 তাৰিখে দিনৰ 11 বজাত ফলাফল ঘোষণা কৰিব অনলাইন যোগে আৰু ইয়াত উল্লেখ কৰিছে the candidates may download the score cards from 11 AM of 15th December 2021 to 31st December 2021 by login with their application number and password through the website ssa.assam.gov.in আৰু এটা আছে sebaonline.org এই দুটা ৱেবছাইটৰ কথা উল্লেখ কৰিছে ssa.assam.gov.in আৰু sebaonline.org দুইটা ৱেবছাইটৰ পৰা আপোনালোকে নিজৰ ফলাফলখিনি চাব পাৰিব বন্ধু বান্ধৱীসকল আৰু এই খবৰটো ক'ত পোৱা গৈছে অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ ফেচবুক পেজলৈ আহক আৰু ইয়াত তলফালে খন্তেক আগতে এটা পোষ্ট কৰিছে ইয়াত লিখা আছে 14 মিনিট ইয়াত দেখুৱাই আছে 14 মিনিট পূৰ্বে এটা পোষ্ট কৰিছিলে যিটো পোষ্টত লিখা আছে the results of general TET ELP and UP will be available online from 11 AM of 15 December 2021 আৰু ইয়াত লিখা আছে সিমৰত ক্লিক কৰিলে ইয়াত দেখা পাব আপোনালোকে ইয়াত লিখা আছে যে visit ssa.assam.gov.in and sebaonline.org to get result ইয়াত লিখা আছে আৰু ইয়াত যি পাব্লিক নোটিছ সেই নোটিছখন তলত আপলোড দিয়া হৈ আছে বন্ধু বান্ধৱীসকল আপোনালোকে নিজে গৈ তাত চাব পাৰিব ইয়াৰ কোনো বুৱা খবৰ নহয় যিয়ে নহওক আজিলৈ মানে ধন্যবাদ